মাছৰুম প্ৰডাক্টটো এটা এনেকুৱা প্ৰডাক্ট যিটোৱে আমাৰ ইণ্ডিয়ান ইকনমিত এটা বহুত ডাঙৰ চেঞ্জ আনিব পাৰে। এতিয়া প্ৰায় 8 কোটি টকাৰ ওপৰত পাৰ মান্থ বিজনেছ আছে মাছৰুমৰ অসমত, সৰি গুৱাহাটীত হয়। অসমত দেখা গৈছে গাঁও এলেকাবিলাকত কিছুমান এটা ভয় সোমাই গৈছে, মাছৰুমটো কিছুমানে খাবলৈ ভয় কৰে, মানে বহুতে ভয় কৰে। খাই আছো তাকে, কিন্তু স্বাস্থ্যৰ কাৰণে বহুত বেয়া। মই মাছৰুম মানে প্ৰডাকশ্যনটো কৰিব ইচ্ছা কৰোঁ, তেখেতসকলে যদি কয় মাৰ্কেটখন আমি কেনেকৈ ল'ম? আমি নিজেই ধৰক আচাৰ বনাই আছোঁ, বিস্কুট বনাই আছোঁ, তাৰ লগতে আপোনাৰ মানে পাউডাৰ এটা আমি ৰেডি কৰিছোঁ। পাউডাৰ তো সেই পইচা যিটো গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়ে, এইটো এটা সময়ত আপোনাৰ 8 লাখ টকা আছিলে, তাতকৈও বেছি আছিলে। মাছৰুমৰ খেতি কৰি বা মাছৰুম উৎপাদন কৰি তেখেতে বিশাল এখন বজাৰ পাবলৈ সক্ষম হোৱাৰ লগতে তেখেতে বিভিন্ন জেগাত বিভিন্ন ঠাইত তেখেতে মাছৰুমৰ ট্ৰেইনিং দি আহিছে। তেখেতৰ লগত মই আজি চিনাকি হ'ম, আপোনালোকক চিনাকি কৰি দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, MI আৰ্ট ফিডৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আমি তেখেতৰ সৈতে চিনাকি হৈ লওঁ। নমস্কাৰ, মোৰ নাম অনুজ কুমাৰ শইকীয়া। আমাৰ এখন ফাৰ্ম আমি ষ্টাৰ্ট কৰিছিলোঁ 2017ত, আৰিহান এণ্টাৰপ্ৰাইজ বুলি। আমি মাছৰুমৰ ওপৰতে কাম কৰি আছোঁ আৰু তেতিয়াৰ পৰা আমি মানে কমপ্লিট মাছৰুমৰ ট্ৰেইনিং, প্ৰডাকশ্যন প্লাছ ভেলু এডিশ্যন আৰু যিমানবিলাক A to Z কাউন্সিলিঙৰ পৰা আৰম্ভ কৰি জড়িত মাছৰুমৰ লগত গোটেইখিনি বস্তু ইম্প্ৰুভ কৰিবলৈকে আমি চেষ্টা কৰি আছোঁ। আমাৰ ইয়াতে আমি সৰুকৈ এখন ফাৰ্ম আমি খুলিছোঁ গুৱাহাটীৰ ভিতৰতে। ইয়াত বহুত কৰিবলৈ কষ্ট যদিও আমি এইটো কাৰণেই কৰিছোঁ যাতে এটা মডেল হিচাপে মানুহে গম পায় বা জানে। কাৰোবাৰ যদি শিকিব বিচাৰে টাউন এৰিয়া হ'লেও চব মানুহ যাতে আহিব পাৰে। আৰু বহুত মানুহ আছে যোনে চিলিণ্ডাৰ নিব বিচাৰে, আমি তেনেকৈ বনায়ো দিওঁ তেওঁলোকক। জেগাটো হৈছে এইটো আপোনাৰ এনেই গোসাইবাৰী বুলি কয়। গোসাইবাৰী হয়, আপোনাৰ মানে ভেটাপাৰা আৰু লালমাটিৰ ওচৰতে আৰু মাজতে পৰে এইখিনি অলমষ্ট জেগাটো। আৰু ইয়াতে আপোনাৰ প্ৰায় আমাৰ 3 বছৰমান হ'ল কৰি থকা বৰ্তমান। আপুনি এই মাছৰুমৰ লগত জড়িত হোৱা 3 বছৰ হ'ল আপোনাৰ? নহয়, এনেই মোৰ জড়িত হৈছে আপোনাৰ প্ৰায় 7 বছৰে হ'ল। 7 বছৰে ইয়াত মানে এই ফাৰ্মখন 3 বছৰ হৈছে আৰু ফাৰ্মখন আৰম্ভ কৰা আপোনাৰ 3 বছৰ হৈছে। আপোনাৰ এই ফাৰ্মখনৰ লগত আপোনাৰ কিমানখিনি মানুহ জড়িত হৈ আছে? কামৰ কাৰণে আমাৰ এতিয়া এক্টিভলি আমাৰ ধৰক পেইডৰ ভিতৰত আমাৰ 5 জন আছোঁ। আৰু ইয়াতে আমি আৰু তেনেকৈ ধৰক প্ৰায় 10 জনমান আপোনাৰ মানে তেওঁলোক পাৰ্মানেণ্ট নহয়, কিন্তু কামৰ সূত্ৰে তেওঁলোকক আমি অনা হয় আৰু হায়াৰ কৰি তেনেকৈ 10 জনমান আছে প্ৰায়। দেখা গৈছে মাছৰুম মানে যিটো মাছৰুম প্ৰডাকশ্যনটো আমাৰ দেখা গৈছে অসমত মানে বাহিৰত মানে ভালে বস্তুটো সঁহাৰি পায়, কিন্তু অসমত দেখা গৈছে গাঁও এলেকাবিলাকত কিছুমান এটা ভয় সোমাই গৈছে, মাছৰুমটো কিছুমানে খাবলৈ ভয় কৰে, মানে বহুতে ভয় কৰে, এনে বিষাক্ত কিবা এনেকুৱা। সেই বিষয়ে বস্তুটো কেনেকুৱা গাঁওবাসী বিলাকে মানে নতুনকৈ বস্তুটো? আচলতে মানে এইটো ডিপেণ্ড কৰে আপোনাৰ গাঁৱৰ ওপৰতো। যেনেকৈ আজি ধৰক আদিবাসী এৰিয়া যোনবিলাক অসমততো এতিয়া ধৰক তেনেকুৱা মানুহ বহুত আছে। আমাৰ মানে সাধাৰণতে যেনেকৈ ধৰক আজি বড়োলেণ্ডৰ ফালে হওক বা কাৰ্বি আংলঙৰ ফালে হওক, সেইবিলাক জেগাত মানে কি হয়, মানুহখিনিয়ে মাছৰুম খাই আহিছে, গতিকে তেওঁলোকে ইমান ভয় নকৰে। তেওঁলোকৰ কাৰণে বস্তুটো অলপ উল্টা আহে, মানে ক'বলৈ গ'লে তেওঁলোকে ধৰক নেচাৰেলি যোনখিনি মাছৰুম হৈছে সেইখিনি খাই বেছি বিলিভ কৰে, আৰু যিটো খেতি কৰি বনোৱা হয় সেই মাছৰুমটোৱে তেওঁলোকে অলপ উল্টাই ভয় কৰে। তেনেকুৱা মানুহ আমি বহুত পাইছোঁ। আৰু সাধাৰণতে যেনেকৈ ধৰক নগাঁও নিচিনা এৰিয়া, মৰিগাঁৱৰ নিচিনা এৰিয়া, সেইবিলাক জেগাত কি হয় আচলতে মাছৰুমৰ খেতিয়ে তেনেকৈ হোৱা নাই, বা এইটো প্লেইন এৰিয়া, গতিকে সেইবিলাক এৰিয়াত সাধাৰণতে মানুহে ভয়টো বেছি, সজাগতাটো হয় এইটো কম। গুৱাহাটীতো ধৰক আপুনি ক'ব পাৰে, কিন্তু এটা কথা মই দেখিছোঁ ক'ভিডৰ পিছত সেইটো বহুত চেঞ্জ হৈছে। আজি ক'ভিডৰ আগত মানে মানুহৰ আমি এক্সপ'বিলাক
কৰোঁ সাধাৰণতে বেলেগ বেলেগ জেগা ভিজিট কৰোঁ তো তাত আমি দেখোঁ মানুহে মানে আগতে এটা সময়ত আজিৰ পৰা ধৰক 5 বছৰৰ আগত এইটো আছিল যে মাছৰুমটো দেখিলে মানুহে ভয় কৰে মাছৰুম নেকি এইটো খালে বেয়া হ'ব নেকি বিষাক্ত নেকি কিন্তু আজিকালি সেই বস্তুটো চেঞ্জ হৈছে আজিকালি মানে মানুহ আহি নিজে চাই মাছৰুম ন এইটো এইখিনি কি বেনিফিট আছে এইটো খালে ভাল হ'ব ন এইটো বেয়া এইটো এনেকুৱা ন আচাৰ বনিছে ন বিস্কুট ন তো তেওঁলোকৰ এৱেৰনেছটো বাঢ়িছে লগতে খাবলৈ আৰম্ভ কৰিছে আগতে আমি এনেকুৱা মানুহ পাইছিলোঁ যোনে ধৰক মাছৰুম বুলি ক'লে তেওঁলোক পলাই এতিয়া সেই মানুহখিনি আহি ধৰক মাছৰুম কিনি লৈ যায় তেওঁলোকে খাবলৈ লৈছে হয় কাৰণ কোভিডে এটা ধৰক মাইণ্ডত এটা ডাঙৰ চেঞ্জ আনি দিছে মানুহে এইটো বুজিছে যে ভাল বস্তু খাব লাগে আৰু মাছৰুমটো মই ভাবোঁ আজিৰ দিনত আমি মাছ মাংস শাক পাচলি চববিলাকেই প্ৰায় আমাৰ আজিকালি কেমিকেল বেছ হৈ গৈছে বেয়া হৈ গৈছে বহুতবিলাক খালে আমি খাই আছোঁ তাকে কিন্তু স্বাস্থ্যৰ কাৰণে বহুত বেয়া কিন্তু তাৰ তুলনাত আপোনাৰ মাছৰুমটো ক'ব গ'লে এটা কমপ্লিট আমাৰ নিজে কৰিব পৰা খেতি আমাৰ চকুৰ আগতে মাছৰুমটো গ্ৰ' হয় তাত বহুত ধৰণৰ বেনিফিট আছে ভিটামিন মিনাৰেলছ ভিটামিন ডি যিটো আপোনাৰ সাধাৰণতে সূৰ্যৰ পোহৰত থাকে সেইটো আপোনাৰ মাছৰুমত পোৱা যায় তেনেকে আপোনাৰ হাই প্ৰেছাৰ হওক ডায়েবেটিছ হওক আইৰণ আছে মানে বহুত আপুনি যদি চাই দেখিব যে প্ৰায় বেলেগ চববিলাক শাক পাচলি ফুড 70% এন্টিঅক্সিডেন্টও পোৱা যায় মাছৰুমত পোৱা যায় প্ৰচুৰ পৰিমাণে ইয়াত এখন ডাঙৰ লিষ্ট মানে আপুনি মানে ক'ব গ'লে মাছৰুমৰ বেনিফিটৰ ওপৰতে আপোনাৰ এটা যদি ইণ্টাৰভিউ ল'ম বুলি ভাবে তাৰ ওপৰতে এটা বেলেগ ধৰণৰ আপোনাৰ ডিছকাশ্যন হ'ব গোটেইখিনিৰ ওপৰত এতিয়া মানে চৰকাৰে মাছৰুমৰ খেতি বা মাছৰুম মানে কৃষকসকলক নতুনকৈ বহুত মানে লোন বিলাকৰ পৰা আদি কৰি বহুত মানে সহায় আগবঢ়াই আহিছে সেই হিচাপে মানে বা মাছৰুমটো পিছ পৰি থকা যেন অনুভৱ হয়নে আপোনাৰ এতিয়া নাই আচলতে আপোনাৰ মাছৰুমটো পিছ পৰি এইকাৰণেই গৈছে সেই এৱেৰনেছটো নাথাকাৰ কাৰণে আজি ক'ব গ'লে আমাৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে লোন প্ৰভাইড কৰে ছাবচিডি থাকে তাতে তো সেই পইচা যিটো গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়ে এইটো এটা সময়ত আপোনাৰ 8 লাখ টকা আছিলে তাতকৈও বেছি আছিলে এতিয়া সেইটো আপোনাৰ যোৱা বছৰ মানে 4 লাখ টকা হৈ গ'ল মানে যোৱা বছৰ আগৰ বছৰ টাইমটো পাহৰিছোঁ এই বছৰ ধৰক আপোনাৰ 4 লাখ টকা দিছে তেনেকৈ এতিয়া আকৌ বাঢ়িব তেতিয়াহে যে মানুহে যদি কাম কৰে এতিয়া চৰকাৰেও মানে এইটো চাই যে এই প্ৰডাক্টটোত কাম হৈ আছে নে নাই যদি আমাৰ কাম কৰা মানুহ কম তেনেহ'লে গভৰ্ণমেণ্ট লেভেলৰ পৰা বা চেণ্ট্ৰেল লেভেলৰ পৰা তেওঁলোকৰ ফাণ্ডটো কমি যায় এতিয়া কিন্তু এটা বস্তু ভাল হৈছে যেনেকৈ মিলেটৰ ওপৰত বহুত কাম হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক ষ্টেট গভৰ্ণমেণ্ট হওক তেওঁলোকে বহুত বেছি মানে তাত পুছ কৰিছে কামটোৰ কাৰণে তেনেকৈ মাছৰুমৰ ওপৰতো বহুত গুৰুত্ব দিছে যেনেকৈ কিছুদিন আগত আমাৰ এগ্ৰি হৰ্টি শ্ব' খানাপাৰাত যিটো হৈছিলে তাতে আপোনাৰ আমাৰ মানে CMও কৈছে বুলি কৈছে মই পাৰ্চনেলি নিজে শুনা নাই কিন্তু কৈছে যে মাছৰুমৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে আৰু এতিয়া মানে আমি ষ্টেট লেভেলতে আমি এইটো ভাবোঁ যে অকল ষ্টেট বুলি নহয় নৰ্থ ইষ্ট কমপ্লিট লেভেলত যদি ভাবোঁ ক্লাষ্টাৰ ৱাইজ কামবিলাক হ'ব লাগে মানুহে আজি আমাৰ এজন মানুহে এজন খেতিয়ক আছে সেইটো এটা আমাৰ মাইনাছ পইণ্ট মাছৰুমৰ ক্ষেত্ৰত আমাৰ এজন খেতিয়কে আজি এটা ছ'চাইটিত এটা চেঞ্জ আনিব নোৱাৰে আজি সেইটোৰ কাৰণে ধৰক যেনেকৈ আজি বেলেগ এটা যিকোনো এটা খেতি আপুনি যদি চাব যায় আজি আপুনি ধান খেতি কৰিছে বা বেলেগ আপুনি বেঙেনা ৰুইছে বা সৰিয়হৰ খেতি কৰিছে তাত এটা কথা এনেকুৱা যে এটা ক্লাষ্টাৰ ৱাইজ বহুত কেইজন খেতিয়কে একেলগে কৰি আছে কাৰণে এই বস্তুটো এজ এ বিজনেছ আগবাঢ়িব পাৰিছে আজি মাছৰুমটো সৰু সৰু স্কেলত খেতিয়কবিলাকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কৰি আছে তেওঁলোকৰ মাজত এটা কমিউনিকেশ্যন প্ৰপাৰলি নাই আৰু যদি আজি আমি সেই প্ৰডাক্টবিলাক কাৰোবাক দিব বিচাৰোঁ বাহিৰত লাৰ্জ স্কেলত নিব বিচাৰোঁ তেনেহ'লে সেই কমিউনিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট যাতে আমি বাহিৰৰ পৰা যদি ডাঙৰ অৰ্ডাৰ এটা আহিছে বা আমি এই প্ৰডাক্টটো যদি এক্সপৰ্ট কৰিব বিচাৰোঁ তেনেহ'লে সেই কমিউনিকেশ্যনটো লাগে আৰু এই কমিউনিকেশ্যনটোৰ কাৰণে এতিয়া মানে এনে এখন অৰ্গেনাইজেশ্যন এটা ষ্টাৰ্ট কৰাটো ইম্পৰ্টেণ্ট নহয় এইটো বিজনেছ পইণ্ট অফ ভিউৰ পৰা মই কৈছোঁ বিজনেছ ৱাইজ বস্তুখিনি কৰিবৰ কাৰণে আমি নিজেই মানুহখিনি উইথ প্ৰফিট কামখিনিত দেখিব লাগিব যে এই কামটো মই কৰিব লাগিছেও আৰু বহুত ধৰণৰ ধৰক এটা মিছকনচেপশ্যনো আছে মাছৰুমক লৈ যে পইচা কিমান ইনভেষ্ট কৰিব প্ৰফিট কিমান আহিব এতিয়া সেইবিলাক লেভেলত চাব গ'লে আপোনাৰ মাৰ্কেটৰ মানে ৰিকুৱাৰমেণ্ট আৰু ছাপ্লাই আৰু ধৰক কষ্ট চব বেলেগ বেলেগ বস্তু গুৱাহাটীত আজি মাছৰুমৰ মাৰ্কেট ৰেট যিটো সেই একেটা বস্তুৱে আপুনি আজি শ্বিলঙত হয়তো বেলেগ পাব মিজোৰামত আপুনি বেলেগ পাব আপুনি শিলিগুৰি আৰু ৱেষ্ট বেংগল যাওক তাত বেলেগ পাব গতিকে সেই ডিফাৰেঞ্চটো যিটো আমি সেইখিনি বুজি পেলাই তাৰপিছত আমি বিজনেছত আহিব লাগিব নহ'লে মানে কি হয় মানুহে অলপ যদি জোচত যে মই মাছৰুম খেতি কৰিম
বহুত টকা আছে বহুত পাম সেইটো এটা ক্যালকুলেশন কৰি জপিয়াই দিয়াটো ঠিক নহয় আমি এই কাৰণে মানে জানি বুজি কৰাটো ভাল হয় হয় আমি হেতুৱে চেষ্টা কৰো যাতে মানুহখিনিয়ে বিজনেসটো বুজক এনেকুৱা নহয় যে আজি বিজনেস হাত দিছো দুমাহ তিনি মাহতে মই বহুত টকা ঘটিছো আৰু মই ওলাই দিছো কাৰণ এটো এগ্ৰিকালচাৰ খেতি মানে এগ্ৰিকালচাৰ প্ৰডাক্ট হয় মানে হৰ্টিকালচাৰ মেইনলি তো যেহেতু এগ্ৰি হৰ্টি বেসড প্ৰডাক্ট হয় এবিলাক গতিকে ইয়াত আপোনাৰ অলপ ধৈৰ্য লাগিব আপুনি এদিনতে কৰিব নোৱাৰে কিন্তু এটা কথা হয় যে মাশৰুমটো এটা অপৰচুনিটি হিউজ আছে এটোত আমি অকল লোকেল লেভেলত নহয় বা পেন ইণ্ডিয়া বেস নহয় আমি এক্সপোর্ট লাইনতো আমি বহুত ধৰণৰ কাম কৰিব পাৰিম হয় যদি আপোনাৰ ভাবে আৰু ৰাইজে বা মই মাশৰুম মানে প্ৰডাকশনটো কৰিব ইচ্ছা কৰো তেখেতসকলে যদি কয় মাৰ্কেটখন আমি কেনেকৈ ল'ম সেইটো কেনেকৈ মাৰ্কেট এতিয়া ধৰক ইয়াত বহুত ধৰণৰ মাৰ্কেট আছে মাশৰুমত বহুত ধৰণৰ মানে কেনেকুৱা সেন্সত কৈছো মই এতিয়া মাৰ্কেটৰ যোনটো বীজটো এই স্পনটো হেতুৱে এটা ডাঙৰ মাৰ্কেট যেটো এতিয়া মাশৰুমৰ ভিতৰত এটা সবতছে ডাঙৰ সাকসেসফুল মাৰ্কেট বুলি ক'ব গ'লে মাশৰুমৰ স্পনটো বীজটো কাৰণ বহুত ধৰণৰ লেবৰেটৰী আছে এতিয়া অসমতো বহুত লেবৰেটৰী বহিবলৈ আৰম্ভ কৰিছে তাৰ আগতে ৱেষ্ট বেংগল শিলিগুৰি এইবিলাক জেগাতে বহুত বেছি প্ৰডাকশন হৈছিলে স্পনৰ তাৰপৰে অসমলৈ বা নৰ্থ ইষ্টত এতিয়াও বহুত সাপ্লাই হৈ আছে গতিকে সেই স্পনটোৰ এটা ইণ্ডাষ্ট্ৰি বেলেগ আতি নৰ্মেল ফ্ৰেছ মাশৰুম যেটো তাৰ এটা ইণ্ডাষ্ট্ৰি আছে বেলেগকে এটো ইণ্ডাষ্ট্ৰি মানে মই ক'ব বিচাৰিছো যে তাৰ যেটো মাৰ্কেট নৰ্থ ইষ্ট লেভেলতে এটা বহুত ডাঙৰ মাৰ্কেট আছে আৰু তাৰ পিছত আপোনাৰ ড্ৰাই মাশৰুম যোনটো তাৰ এটা মাৰ্কেট আছে বেলেগ হেতু আমি এক্সপোর্ট লাইনলৈকো চিন্তা কৰিব পাৰো ড্ৰাই মাশৰুমটো কাৰণ ফ্ৰেছ মাশৰুমটো আপোনাৰ ধৰ 7 দিন বা 10 দিন ভালে থাকিলে আৰু ৰাখিলে এটো বেছি দিনো ভাল থাকে কিন্তু টেম্পাৰেচাৰ ৰেফ্ৰিজাৰেটৰত ৰাখিব লাগে মেটাৰ কৰে বহুতখিনি কথা কিন্তু মিনিমাম আমাৰ কোৱা হয় যে 7 দিনলৈকে ভাল থাকে আৰু ড্ৰাইটো আপোনাৰ ধৰক বহুত দিন থাকে 6 মাহলৈকে আপোনাৰ ভাল থাকিব যদি আপুনি এইখিনি আমি মাজে মাজে ড্ৰাই কৰি থাকো তেলে তাতকৈ বেছি টাইম আমি ৰাখিব পাৰো আৰু তাৰ পিছত ভেলু এডিশনৰ প্ৰডাক্ট বিলাক আছে আচাৰ আছে বিস্কুট আছে এনেকুৱা বহুত ধৰণৰ বিভিন্ন ধৰণৰ বস্তু বনাব পৰা যায় সেইবিলাক বস্তু আমি মাৰ্কেটত দিব পাৰো এতিয়া কথাটো হৈছে কি মানুহে মাৰ্কেটটো বিচাৰি নাপায় এই কাৰণে কাৰণ লোকেল মাৰ্কেটটো মানুহে গ্ৰো কৰিব পৰা নাই লোকেল মাৰ্কেট গ্ৰো নোহোৱাৰ কাৰণ এইটোৱে যে মানুহে নাখায় আজি আপুনি যদি বেঙেনা ঘৰত লগাইছে আৰু বেঙেনাটো ঘৰত খাইছে আজি আপুনি ধান খেতি কৰিছে ঘৰত ধান খাইছে আজি আপুনি সৰিয়হ লগাইছে সৰিয়হ তেল উলিয়াইছে নিজে খাইছে মাশৰুমটো উলিয়াই পেলাই মানুহে ভাবি আছে যে মাশৰুমটো মই উলিয়াই পেলাই সব বেলেগক বেচো গতিকে কথাটো হৈছে আমি নিজে আগে খাব লাগিব নিজে খাব লাগিব ওচৰ পাজৰ মানুহক খুৱাব লাগিব আৰু মাশৰুম খেতিটো এনেকুৱা যে ওচৰত যদি কোনোবাই কৰিও আছে আপুনি গম নাপায় আজি আপুনি যদি গাহৰি ফাৰ্ম এখন খুলিছে হেতৰ হুলস্থুল মানে গোন্ধ তাতে মানুহে ওচৰ পাজৰ গম পাব যে ইয়াত গাহৰি ফাৰ্ম এখন আছে গৰু পোহক গম পাই যাব আজি ব্ৰইলাৰ ফাৰ্ম খুলিছে মানুহে গম পাই যাব ছাগলী গম পাই যাব কিন্তু মাশৰুমটো এনেকুৱা ওচৰৰ ঘৰটো কোনোবাই কৰি আছে যদি কোনেও গম নাপায় আৰু সেই খেতিয়কজনে আজি যদি ওচৰত এটা এৱাৰনেছ নানে লাগিলে তেওঁ সৰুকে বেনাৰ এখন লগাই দিয়ক তেওঁ মোবাইল নাম্বাৰটো দি যে মাশৰুম এভেইলেবল আছে আমাক কন্টেক্ট কৰক আৰু আমি এইবিলাক আছো এই কাৰণে ধৰক যদি তেওঁলোকে ভাবিছে যে আমি প্ৰডাক্টবিলাক সব আমি ফ্ৰেছ সেল কৰিব পৰা নাই ড্ৰাই কৰক সেইখিনি ধৰক আমি কৰো বা তেনেকা আৰু বহুত ধৰণৰ মানুহ আছে তেওঁলোকে সেইখিনি কালেক্ট কৰিব আমি এক্সপোৰ্টৰ কাৰণে চেষ্টা কৰি আছো এইবিলাক গতিকে খালি কথাটো হৈছে যে কি আমি কোৱালিটি মেইনটেইন কৰিব লাগিব ৰিকুৱাৰমেন্ট হিচাপত মালু সাপ্লাই দিব পাৰিব লাগিব আৰু কামখিনি আমি লাহে লাহে এটা লাৰ্জ স্কেললৈ নিবলৈ চেষ্টা কৰিব কিন্তু তাৰ কাৰণে লোকেল মাৰ্কেট গ্ৰোথটো বহুত ইম্পৰ্টেণ্ট আজি লোকেল মাৰ্কেটটো বুলি ক'বলৈ গ'লে এনেকুৱা মই আজি গুৱাহাটীত আছো গতিকে মই আজি শিৱসাগৰ লোকেল মাৰ্কেটটো মই গ্ৰো কৰি দিব নোৱাৰো শিৱসাগৰ লোকেল মানুহখিনি হয় আজি মই বঙাইগাঁৱত মই লোকেল মাৰ্কেটটো গ্ৰো কৰিব নোৱাৰো কোকৰাঝাৰত হয়তো মই নোৱাৰিম মৰিগাঁৱত নগাঁৱত লোকেল মাৰ্কেট মই নোৱাৰিম আজি আমাৰ লোকেল মাৰ্কেটবিলাক গ্ৰো কৰাৰ দায়িত্ব কিছুমান ধৰক খেতিয়কসকলে নিজেও ল'ব লাগিব মানে তেওঁলোকে নিজেও খাব লাগিব আজি যিখিনি জেগাত মাশৰুম খায় তাত লোকেল মাৰ্কেটৰ কাৰণে মানুহে ইমান চিন্তা নকৰে কাৰণ লাহে লাহে কি হয় তাত অট'মেটিকেলি চেল আহি যায় আজি আমাৰ বাক্সা এইবিলাক জেগাত ধৰক মানুহে খায় গতিকে তাত তেওঁলোকে কৰিবলৈও চিন্তা নকৰে আৰম্ভ কৰাৰ লগে কিন্তু বহুত লাৰ্জ স্কেলত নাযায় কিয় কাৰণ বহুত ডাঙৰ মাৰ্কেটটো তেওঁলোকে এতিয়ালৈকে দেখা নাই স্মল স্কেলতে কৰি আছে সৰু সৰু বজাৰত নিলে ক'ৰবাত ওচৰ পাজৰ বেচিলে সেই মাৰ্কেটটো পাই আছে কিন্তু মই ভাবো তাৰ পৰা এতিয়া নেক্সট লেভেল আহিব হয় এতিয়া আপোনাৰ স্পমটো যে আনে আপোনাৰ কিছুমানে কয় ইয়াৰেটো ভাল নহয় কিছুমানে কোচবিহাৰ বা আপোনাৰ ৱেষ্ট বেংগলতো ভাল এই বস্তুটো কেনেকুৱা মানে এইটো আচলতে ভাল নহয় বুলি নহয় এইটো মই এইটো কম যে মানে মই এতিয়া ধৰক ক'ব গ'লে বায়'টেকনলজি বা এইটো লাইনৰ মানুহ নহয় তো মোৰ নলেজ ইমান তাত ডেপথ নাই কিন্তু মোৰ যিখিনি জানো মই এইটো এটা কনচেপ্টত আছে যে ইয়াত সবতছে ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে আপোনাৰ সাপ্লাই আজি মানুহে আজি খেতিয়ক এজনে বীজটো বিচাৰিব তেওঁ খেতি কৰা সময়
যদি সেই খেতি কৰা সময়ত তেওঁ যদি বীজটো নাপায় তেনেহ'লে তেওঁ কাম ৰখি গ'ল আজি সেই কামটো একচুৱেলি কোচবিহাৰ বা শিলিগুৰি বা বেলেগ জেগাৰ পৰা সেই বস্তুটোৰ কাৰণে ভয় কৰে ইম্পৰ্টেণ্ট তাত আজি ধৰক বীজৰ কোৱালিটিটো হয়তো আপ ডাউন হ'ব পাৰে আজি আমাৰ ইয়াৰ কোৱালিটিটো অলপ বেছি ভাল হ'ব পাৰে বা তাৰটো অলপ কম হ'ব পাৰে বা তাৰটো অলপ ভাল ইয়াৰটো অলপ মানে বেছি কম এনেকুৱা আৰু ধৰক কিন্তু কথাটো হৈছে যে ছাপ্লাইটো ডিমাণ্ড আৰু ছাপ্লাই সেইমতে থাকিব লাগিব ইয়াত এতিয়া আমাৰ যিবিলাক লেব আছে ধৰক তেওঁলোকে স্মল স্কেলত চলি আছে গভৰ্ণমেণ্ট লেভেলৰ যিখিনি লেব আছে তেওঁলোকে কৰি আছে কিন্তু ইমানখিনি প্ৰডাকশ্যন নহয় যে তেওঁলোকে ৰিকুৱাৰমেণ্ট ৱাইজ চবকে এইটো ছাপ্লাই দিব পাৰিব গতিকে আমাৰ লেব লাগে ইয়াত লেবৰ কামো ভালকৈ হ'ব লাগিব আৰু আজি যদি আপুনি শিলিগুৰি বা ক'ৰবাত যায় আপুনি দেখিব তেওঁলোকে এটা কমপ্লিট প্ৰপাৰ ছিষ্টেমত গোটেই ইণ্ডাষ্ট্ৰিটো চলি আছে আপোনাৰ খেৰ লাগিব মানে ধৰক তাত যিবিলাক বস্তু লাগে ঘেঁহু লাগে সেইবিলাক ছাপ্লাই হ'ব লাগিব ইয়াত ধান আছে ধানৰ কোৱা হয় যে ধানৰ বাকলিটো যিটো অকণমান টান ঘেঁহুটো কোমল সেইকাৰণে কোৱা হয় যে ঘেঁহুটো অকণ সোনকালে গ্ৰ'থটো আহে তাৰ তুলনাত মানে ধানত অকণমান টাইম লয় কিন্তু আমাৰ চাইণ্টিষ্টসকলে যিটো কৈছে তেওঁলোকৰ মতে ইয়াতো সেইটো ভাল হৈ আছে ভালকৈ খেতি হৈছে কিন্তু মই ভাবোঁ ইয়াত আমাৰ প্ৰপাৰ এটা মানে যিটো প্ৰফেশ্যনেল লেব হ'ব লাগে সেই লেব আমাৰ তেনেকৈ অসমত এতিয়ালৈকে এটা সেইটো লেভেলত হোৱাগৈ নাই আজি এজন মানুহে যদি এটা লেব খুলিছোঁ মই ভাবোঁ তেওঁ নিজৰ লগত আৰু 3-4জন 5জন মানুহ লাগিব এটা প্ৰপাৰ লেভেলত বিজনেছটো নিবলৈ কাৰণ মই লেবটো খোলাৰ লগে লগে মোৰ বহুত ধৰণৰ কাম থাকিব তাত গতিকে মই অকলে এইটো টানি থাকিব নোৱাৰোঁ গতিকে ইয়াত আমাৰ এনেকুৱা চিম্পল লেভেলত ধৰক এটা লেব কোনোবা এজনে খুলিলে তেওঁ এজন মানুহক বহাই থৈছে সেই মানুহজনে গোটেই বিজনেছটো কভাৰ কৰিব নোৱাৰে বিশেষকৈ সেইটোতে ভয় কৰে কৃষকসকলে স্পমটো ক'ত পাম সেইটোৱে ভয় কৰে এতিয়া মেইন কথাটো হৈছে ভাল স্পম লাগে ভাল এতিয়া আজি এবাৰ নিলে ভাল পালে পিছৰবাৰ নিলে তাত ধৰক গ্ৰীণ মল লাগি আছে বা বেয়া হৈছে তেনেহ'লে তেওঁ মানুহখিনিয়ে ভয় কৰে তাৰ পৰা আনিবলৈ গতিকে সেইটো মুখৰ কথা নহয় যে কৈ দিলে আৰু কোনোবা এজনে লৈ যাব মানুহজনে যদি তাত ভাল পোৱা নাই আজি মই এজনক আপোনাক দিলোঁ আপুনি যদি মই দিয়া স্পনখিনি নি পেলাই কাইলৈ যদি মাছৰুম আপোনাৰ বেয়া হৈছে ইয়াত এটা কিছুমান কথা থাকে মানুহে মাছৰুমটো মানে চিলিণ্ডাৰ বেয়া হোৱাৰ লগে লগে মানুহে ভাবে যে স্পনটো বেয়া একচুৱেলি স্পনটো এটা লাষ্ট অপশ্যন স্পনটো যদি বেয়া হয় আপুনি এইটো প্ৰথমতেই গম পাব আপুনি স্পনটো যেতিয়া আনিব তাত কিবা বেয়া গ্ৰীণ মড লাগি আছে বা কিবা আছে এইটো আপুনি প্ৰথমতে গম পাব এইটো আপোনাৰ এক্সপিৰিয়েঞ্চ ৱাইজ নিজে শিকি যাব কিন্তু তাতকৈ বেছি দৰকাৰ পৰে আপোনাৰ খেৰ ষ্টেৰিলাইজেশ্যন খেৰটো আপুনি কেনেকৈ চাফা কৰিছে আপোনাৰ এৰিয়াটো আপুনি ঠিককৈ ষ্টেৰিলাইজ কৰি ৰাখিছে নে নাই আপোনাৰ মানে মেইনটেইন কৰিব লাগিব ঠিককৈ এই গোটেই বস্তুখিনিৰ ওপৰত বেছি মেটাৰ কৰে স্পনটো যদি বেয়া সেইটো আপুনি প্ৰথম অৱস্থাতে মানুহে সাধাৰণতে এক্সপিৰিয়েঞ্চ হ'লেও গমেই পাই যায় এইখিনি কিমান লাগে গতিকে মানুহে এইটোৱে বিচাৰে যে স্পনটোৰ পৰা মোৰ প্ৰডাকশ্যন হওক এতিয়া প্ৰডাকশ্যন আমাৰ ইয়াত 1.5 কেজি হওক 2 কেজি হওক বা 3 কেজি হওক মানুহে যিহেতু পইচা এটা ইনভেষ্ট কৰিছে তেওঁলোকে এইটো আশা কৰে যে মোৰ অন্ততঃ পইচাখিনি বাচক সেইখিনি ওলাওক গতিকে তাৰ পৰা নেক্সট লেভেলত যাবলৈ আমাৰ স্পন ইণ্ডাষ্ট্ৰিটো এটা বহুত ডাঙৰ অপশ্যন দৰকাৰ এটা মাছৰুমৰ কাৰণ স্পনটোৰ ওপৰতেই বাকীখিনি হৈ আছে ইয়াত লাগিব সেইখিনি আৰু আপোনাৰ দেখা গৈছে আমাৰ ইয়াতে বৰ্তমান মাছৰুমৰ মানে এটা বাটাৰ আছে আৰু এটা কি আছে দুটা মাছৰুম আচ্ছা বাটন মাছৰুম হয় আমাৰ ইয়াত যোনটো কৰা হয় এইটো ওয়েষ্টাৰ মাছৰুম হয় বাটন মাছৰুমটো আপোনাৰ ডিফাৰেন্সটো কি আপোনাৰ সেইটো ডিফাৰেন্স মানে আপোনাৰ কৰাৰো এটা ডিফাৰেন্স থাকে বাটন মাছৰুমটো কৰিবলৈ অলপ নলেজটো লাগে তাত অলপ প্ৰচেছটো বেলেগ তাত আমি মানে কোৱা হয় আমি খেৰ দি পেলাই মানে কম্প'ষ্ট বনোৱা হয় তাৰ পৰা কেচিং থাকে এনেকুৱা কিছুমান তাত বেলেগ অপশ্যন থাকে গতিকে ধৰক বাটনটো বনাবৰ কাৰণে আপোনাৰ 50 দিনমান এটা টাইম লাগে গোটেইখিনি মিলাই পেলাই আৰু ওয়েষ্টাৰটো আমাৰ ক'বলৈ গ'লে আমাৰ 25 দিন 30 দিনত আমাৰ ৰিজাল্ট দিয়ে আৰু ওয়েষ্টাৰটো কি হৈছে আমাৰ খালি খেৰখিনি ষ্টেৰিলাইজ কৰি চাফা কৰি তাৰ পৰা আমি এটা চিম্পল প্ৰচেছ মানে আমাৰ অসমৰ নিচিনা জেগাত বা নৰ্থ ইষ্টৰ নিচিনা জেগাত তাত ধৰক অলপ কম খৰচত আমি ওয়েষ্টাৰটো কৰিব পাৰোঁ ভেলুটো একেনে আপোনাৰ বাটনটো আৰু মানে প্ৰাইচটো কথা কৈছে প্ৰাইচটো মানে একচুৱেলি ডিফাৰ কৰি আছে কিহৰ কাৰণে কাৰণ বাটনটো আমাৰ সাধাৰণতে বাহিৰৰ পৰা আহি আছে গতিকে বাহিৰত যদি সেইটো আপোনাৰ মানে 100 টকা 120 টকা ইভেন কিছুমান জেগা আছে তাত আপোনাৰ 50 টকা 60 টকাটো বেছি আছে কিন্তু সেইখিনি আমি অসম পাওঁতে এটা টাইম পইচা লৈ যায় গতিকে এতিয়াৰ কাৰণে ক'ব গ'লে অসমত বাটনটোৰ ৰেট যোনটো তাতকৈ ওয়েষ্টাৰ ৰেট কম মাৰ্কেট ৰেট আজি ওয়েষ্টাৰটো যদি আপোনাৰ 200 টকা মাৰ্কেটত বেছি আছে বাটনটো তাতকৈ বেছি গুচি গৈছে 250 300 400 500 এনেকুৱা গুচি যায় সেইটো পেকেজিঙৰ ওপৰতো মেটাৰ কৰে কিছুমান বস্তু কাৰণ অকল ৰ মেটেৰিয়েলটোৱে নহয় গতিকে গোটেই বস্তুখিনি চাব গ'লে মানে কি হয় মাছৰুমটো এনে আপোনাৰ বহুত ধৰণৰ আছে আজি ওয়েষ্টাৰ বাটন আজি পেডি ষ্ট্ৰ বুলি কয় যিটো উৰিষ্যাত বহুত তেওঁলোকে প্ৰডাকশ্যন কৰে তাত হিউজ প্ৰডাকশ্যন তেওঁলোকৰ কিন্তু তেওঁলোকে এইটো খালি লাইফ স্পান এদিনতে বেয়া হৈ যাব পাৰে গতিকে ৰাতিপুৱা প্ৰডাকশ্যন হয় আবেলিলে মানুহে খাই দিয়ে গতিকে কিমান এটা ডাঙৰ মাৰ্কেট তাত চলি আছে গতিকে মই ভাবোঁ তাত যদি এদিনৰ এটা মাৰ্কেট যদি ইমান লাৰ্জ স্কেলত দিব পাৰে আমি 7 দিনৰ জীয়াই থকা প্ৰডাক্ট এটা আমি ইয়াত কিয় নোৱাৰোঁ সেইটো আমি পাৰিম গতিকে তেনেকুৱা আপোনাৰ চিতাকে এটা আছে যিটো আপোনাৰ মেঘালয়ৰ চাইডে ভাল হয় বহুত
আৰু তেনেকৈ অৰুণাচলৰ বহুত জেগাতো কৰিব পৰা যায় হয়। তাৰ ওপৰতো বহুত কাম চলি আছে এতিয়া জ্ঞানোডাৰ্মা বুলি এটা মাছৰুম আছে যিটো মেডিচিনেল মাছৰুম হয় সেইবিলাক আপোনাৰ জাপান বা এইবিলাক জেগাত বহুত ডিমাণ্ড আছে তো আৰু কৰ্ডিচেপ বুলি এটা মাছৰুম আছে এইটোতো বহুত দামী হয় তাৰ মানে চবতছে মানে বহুত দামী মাছৰুম বুলি কোৱা হয় আৰু গতিকে আপোনাৰ কি হয় মাছৰুমৰ প্ৰজাতি বা এনেকুৱা ভেৰাইটি বহুত আছে গতিকে আমি অকল এটাই প্ৰজাতিত কাম কৰিব পাৰোঁ বুলি কথা নাই আমি এতিয়া যোনটো কৰি আছোঁ ৱেষ্টাৰটো ক'ব গ'লে আমি এতিয়া বেছিক লেভেলত আছোঁ আমি স্কুলত ধৰক আমি ABCD শিকি আছোঁ গতিকে আমি যদি ডাঙৰকৈ লাৰ্জ স্কেলত ভাবোঁ কৰিবলৈ যে আমি এতিয়া যেনেকৈ ABCD শিকি মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী কৰি PhD কৰাৰ কথাও যদি চিন্তা কৰোঁগৈ তেনেহ'লে কৰিবলৈ আমাৰ বহুত আছে আৰু সেইটো লেভেলত কাম কৰিব লাগিব সেইটো লেভেলত কাম কৰিলে মানে যেতিয়া মানে বস্তুটো বহল হৈ যাব এতিয়া হয়তো ৰাইজে গোটেইখিনি মানে সজাগতা এতিয়া অভাৱ নহয় সেই যেনেকৈ এতিয়া আজি ABCD শিকিবলৈ কাৰণে কি এইটো হয় যে আপোনাৰ স্কুলখন দৰকাৰ স্কুলখনত ভালকৈ শিকালে কাইলৈ যদি সেই ল'ৰাটোৱে তাৰ নলেজটো ভালকৈ পায় কাইলৈ তাৰ গ্ৰ'থটো সেইমতে হ'ব এইটো স্পন এইটো আপোনাৰ ক'ৰ পৰা আহিছে এইটো আমাৰ ৱেষ্ট বেংগলৰ পৰা আহিছে হয় এইটো আপোনাৰ ইয়াতে বস্তুটো বনাব পৰা নাযায় নেকি নহয় এইটো ইয়াতে বনাব পৰা যায় ইয়াৰ পৰা আমি লওঁ কিন্তু ইয়াত আপোনাৰ ধৰক আমাৰ ৰিকুৱাৰমেণ্ট ৱাইজ ধৰক পোৱা নাযায় পটককৈ আজি ধৰক আমাৰ কি হয় এতিয়া কাৰোবাৰ পৰা অৰ্ডাৰ আহিল যে আমাক 60 কেজি লাগে 100 কেজি লাগে তো তেওঁলোকক আমি ধৰক সোনকালে দিব লাগে এটলিষ্ট 5 দিন 6 দিনৰ ভিতৰতে দিব লাগে ইয়াত যদি আমি কথা পাতোঁ ইয়াত লেবত কয় যদি নাই আমাৰ 10 দিন লাগিব 20 দিন লাগিব তেতিয়াহ'লেতো মানুহখিনি ৰৈ নাথাকিব গতিকে আমাৰ কাষ্টমাৰ ৰিকুৱাৰমেণ্ট ৱাইজ আমি চাপ্লাই দিব পাৰিব লাগিব এই চাপ্লাইটো আপোনাৰ বাহিৰৰ পৰা দি আছে এইটো আপোনাৰ কিমান দিন লাগে তাৰ পৰা আহি পোৱাতে তাৰ পৰা ধৰক 7 দিনৰ পৰা 10 দিন টাইম মানে অৰ্ডাৰটো আগে দি দিব অৰ্ডাৰটো আগত আমি দি দিওঁ আৰু ধৰক কেতিয়াবা সোনকালেও পোৱা যায় মানে সেইটো তেওঁলোকৰ এভেইলেবিলিটিৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোকে বনাই নথয় কাৰণ স্পনটো আপোনাৰ ধৰক যিটো আপোনাৰ গ্ৰ'থটো এইটো আহিবৰ কাৰণে এটা টাইম লাগে 12 দিন 15 দিন এটা টাইম লাগে গতিকে উইণ্টাৰ ছিজনত কি হয় তেওঁলোকে অলপ প্ৰিমেচিয়ৰ প্ৰডাক্টটো পঠায় মানে মাছৰুমটো এইটো আপুনি যোনটো দেখিছে এইটো টান হৈ আছে ন এইটো আপোনাৰ কমপ্লিট মেচিয়ৰ হয় আপুনি এইটো আমি আজিয়ে বনাব পাৰিম এইটো কিন্তু যোনটো প্ৰিমেচিয়ৰ হ'ব সেইটো অকণমান ঢিলা হ'ব টান হৈ নাথাকে গ্ৰ'থটো কমপ্লিট হোৱা নাই তেতিয়া আপোনাৰ যিবিলাক ঘেঁহু বা ধান থাকিব এইবিলাক আমি আকৌ এটা টাইম অলপ টাইম ৰাখিব লাগিব সেইখিনি আমি ধৰক এটলিষ্ট 4-5 দিন এটা আমি ৰাখি দিওঁ টাইম হিচাপত আৰু আকৌ তেতিয়া অট'মেটিকেলি লাহে লাহে গ্ৰ'থটো হৈ কমপ্লিট টাইম হৈ যাব এনেকুৱা তাৰপিছত আমি এইখিনি এইটো আপোনাৰ এক পেকেটত কিমানটা চিলিণ্ডাৰ বনাব পৰা যাব এক পেকেটত আপুনি দুটাও বনাব পাৰে এতিয়া ধৰক যদি 200 গ্ৰাম আছে আমি 100 গ্ৰামকৈ যদি এটা চিলিণ্ডাৰ দিওঁ আমি দুটা পাৰিম গতিকে যদি আমি ধৰক 130 গ্ৰাম 40 গ্ৰাম দিওঁ তেনেহ'লে আমি এনেকুৱা দুটাৰ পৰা 3টা চিলিণ্ডাৰ বনাব পাৰিম বহুতে আকৌ কি কৰে এটাৰ পৰা এটাই বনাই দিয়ে 200 গ্ৰাম পৰা এটাই বনাওঁ এটা ধৰক এটাৰ পৰা যেতিয়া আপুনি এটা বনাব তেতিয়া আপোনাৰ বস্তুটো বেছিকে প্ৰডাকশ্যনটো বেছিকে হ'ব তাত সেইটো এটা অপশ্যন থাকে ধৰক বেছিকে প্ৰডাকশ্যন পাব আপুনি কিন্তু এইটো তাৰ লগত ডিপেণ্ড কৰিব যে আপুনি চিলিণ্ডাৰ চাইজ কিমান বনাইছে আজি আপুনি সৰু চিলিণ্ডাৰ বনাইছে নে ডাঙৰ বনাইছে এতিয়া এটা কমপ্লিট দিবলৈ হ'লে মই ভাবোঁ এটা ডাঙৰ চিলিণ্ডাৰ যিটো ধৰক আপোনাৰ ক'ব গ'লে মানে 8 কেজি 10 কেজি এনেকুৱা ৱেইটৰ সৰু চিলিণ্ডাৰ এটা বনাব গ'লে ধৰক যিটো 100 গ্ৰাম 150 গ্ৰাম তেনেকুৱা হ'লে ধৰক আমাৰ 7 কেজি 5 কেজি বা 4 কেজি 4 কেজিটো অলপ ধৰক নৰ্মেল সৰু হয় তো গতিকে আপোনাৰ সেইটো ডিপেণ্ড কৰিব যে আপুনি আজি এনেকুৱা নহয় যে আপুনি এইটো দিয়াৰ কাৰণে বেছি পালে কাৰণ মাছৰুম প্ৰডাকশ্যনৰ মেটাৰটোত আপোনাৰ কি হয় অকল চিলিণ্ডাৰটো বনাই দিয়াৰ লগে লগে ৰিজাল্টটো নাহে আপোনাৰ টেম্পাৰেচাৰ কিমান হৈ আছে ৰুমৰ হিউমিডিটি কিমান আছে মেইনটেনেঞ্চ কিমান আছে সেই গোটেইবিলাকৰ পিছতহে আপোনাৰ গৈ মাছৰুমটো ওলাব মানে নৰ্মেল আৰু বেলেগ খেতি যেনেকুৱা হয় ন আজি ধান খেতি কৰিলে আপুনি ধানটো ৰুই দিয়াৰ লগে লগে নাপায় হয় পানীৰ পৰা আৰম্ভ কৰি গোটেই বতাহ বৰষুণ টেম্পাৰেচাৰ ৰ'দ গোটেই তেওঁলোকে পাইছে নে নাই তাৰপিছতহে আপুনি ভাল ৰিজাল্টটো পাবগৈ তেনেকুৱা আৰু যদি এইটো বিচাৰে আপোনাক কণ্টেক্ট কৰিলে পাবনে নিশ্চয় আমাক কণ্টেক্ট কৰিলে হ'ল আমাৰ নাম্বাৰো আপোনালোকে লৈ ল'ব এইটো কি মাছৰুম বুলি কয় এইটো আপোনাৰ ৱেষ্টাৰ মাছৰুম ওলাব ইয়াৰ পৰা হয় ইয়াৰটো ৱেষ্টাৰ মাছৰুমৰ স্পন হয় বাটনটো অহা নাই ন এতিয়া না বাটন আমাৰ ইয়াত কোনো মানুহে আৰম্ভ কৰিছে বাটনটো মানে সেয়াই ধৰক আমাৰ এতিয়া উদ্দেশ্যটো হৈছে যে আমাৰ প্ৰতিখন গাঁৱতে প্ৰতিজন মানুহে মাছৰুমলৈ আহক কৰক অলপকৈ হ'লেও তাৰ কাৰণে ৱেষ্টাৰটো ইজি আজি বাটনটোৰ কাৰণে আপোনাৰ অলপ খৰচ আছে হয় তাৰ মেচিনাৰিজ কিছুমান দৰকাৰ বা আপোনাৰ ধৰক মানে কমপ্লিট বিজনেছ তাত ছেটআপ কৰিবৰ কাৰণে মানুহখিনিক নলেজটো দিবলৈও অলপ কষ্ট আছে তেওঁলোকে ভালকে ট্ৰেইন আপ হ'ব লাগিব গতিকে এতিয়া আমাৰ ইয়াত এনেকুৱা হৈছে যে ৱেষ্টাৰটোৰ কাৰণে ট্ৰেইনিংটোৱে মানুহে ভালকে পোৱা নাই আকৌ এতিয়া যদি বাটনটো দিব যোৱা যায় এইটো মই জানো যে এতিয়া গভৰ্ণমেণ্ট প্ৰচেছ এটা যদি লোৱা যায় তাত মানুহে লৈ ল'ব মানুহে আমাৰ ইয়াত কি হয় এতিয়া যে ধৰক ফ্ৰী ট্ৰেইনিং এটা পালে মানুহে ল'বলৈ আহি যায় কিন্তু মই এটা কথাই ভাবোঁ যে মানুহে এটা কাম ভালকে কৰিব লাগে
আজি মই এনেকুৱা পাইছোঁ য'ত আমি মাছৰুমৰ ট্ৰেইনিং দিওঁ, তাত ধৰক আজি ৱেভিঙৰ ট্ৰেইনিঙো চলি আছে। তাত কোনোবাই গৈ ধৰক আপোনাৰ পিগাৰী ট্ৰেইনিং লৈছে, কোনোবাই মানে ব্ৰইলাৰৰ ট্ৰেইনিং লৈছে, কোনোবাই ফিচাৰী লৈছে। এতিয়া ফ্ৰীতে ট্ৰেইনিংবিলাক পাইছে কাৰণে লৈ থকাটো ইম্পৰ্টেণ্ট নহয়। কথাটো হৈছে তেওঁ এটা কামটো কৰিব লাগিব, এটা বিজনেছ ৱাইজ তেওঁ কোনোবা এটা কাম লওক। আজি যদি মই মাছৰুমে কৰিব লাগিব বুলি নকওঁ, আজি তেওঁ ৱেভিঙত কাম লৈছে যদি বা টেইলাৰিঙৰ কাম লৈছে যদি সেই কামটোৱে ভালকৈ কৰক, আগ্ৰহেৰে কৰক আৰু এইটো বিজনেছটো তেওঁ গ্ৰ'থ কৰক। আজি এণ্টাৰপ্ৰিনৰ ডেভেলপমেণ্টৰ ওপৰত বহুত কাম চলি আছে, গতিকে বিজনেছ ৱাইজ কামটো ল'বলৈ হ'লে বেছিকৈ কৰিব লাগিব। আজি 100টা চিলিণ্ডাৰ আপুনি মাছৰুমৰ লগাইছে, আপুনি 2টা ছাগলী পুহিছে, 4-5টা গৰু আছে, আপোনাৰ হাঁহ আছে, মুৰ্গী আছে, তো এনেকৈ গোটেইখিনি ৰখা মানে কি আপোনাৰ ঘৰটো চলিলে কিবা কিবি এটা খৰচা সৰু সুৰা বিজনেছটো আপোনাৰ গৈ থাকিব। সৰুৰ পৰা যেতিয়া আৰম্ভ কৰিব তেতিয়াহে ডাঙৰ কৰিব পাৰিব। গতিকে যিকোনো এটা আপুনি ভালকৈ ল'লে কি হ'ব, আপোনাৰ গ্ৰ'থটোৰ কাৰণে সুবিধা হয়, তেতিয়া আপুনি বেলেগক ছাপ্লাই দিব পাৰিব। এতিয়া আপোনাৰ ইয়াতে বৰ্তমান কিমানটা চিলিণ্ডাৰ আপুনি? আমাৰ ইয়াত প্ৰায় আপোনাৰ 1500 মান চিলিণ্ডাৰৰ কেপাচিটি আছে। হয়, আমাৰ নিজৰ আৰু আমি এইখিনি এক্সপাণ্ড কৰিম এতিয়া। আমি এইটো প্লেন কৰি আছোঁ যে গুৱাহাটীৰ আশে পাশে এই এৰিয়াটোৰ যিমান আছে আৰু ধৰক এইফালে সোণাপুৰ আছে, চন্দ্ৰপুৰ আছে, ৰাণী আছে, তেনেকৈ মিলাই আমি অন্তত আৰু কিছু ফাৰ্মাৰ্ছ আছে, তেওঁলোকে অলৰেডি আৰম্ভ কৰিছে কাম। আমি এই বছৰৰ ভিতৰত এটলিষ্ট 10,000 চিলিণ্ডাৰৰ এটা কেপাচিটি বিল্ড আপ কৰিবলৈ চিন্তা কৰিছোঁ। কিমান মান ওলাই আপোনাৰ সপ্তাহত আপোনাৰ মাছৰুমটো? সপ্তাহত মানে ধৰক আপোনাৰ এইটো সপ্তাহ বুলি নহয়, এইটো আপুনি সপ্তাহত কৰিবলৈ হ'লে আপুনি গোটেই চাইকেলটো আপুনি মেইনটেইন কৰিব লাগিব। চাইকেলটো মানে মই কিমান দিনত আপোনাৰ ছিঙিব পৰা হয়? মানে এটা চিলিণ্ডাৰৰ পৰা আপুনি 25-30 দিন মানলৈ এভাৰেজ টাইম আৰু মানে আপুনি ৰিজাল্টটো পাব, মাছৰুম ছিগিব পৰা হয়। এতিয়া এই বস্তুটো এনেকুৱা হয় যে অলপ ভাল জেগা হ'লে শ্বিলঙৰ নিচিনা, মানে শ্বিলঙৰ যেনেকুৱা অলপ টেম্পাৰেচাৰ য'ত 25 ডিগ্ৰী বা তাৰ তলত ওচৰত থাকিব, তাত আপুনি ধুনীয়াকৈ ভাল পাব, বা ভাল যদি এনভাইৰনমেণ্ট হয় তাত আপুনি হয়তো 15-20 দিনতো পাই যাব পাৰে। কিন্তু এভাৰেজ আপুনি ধৰক 25 দিনৰ পৰা 30 দিন এটা টাইম কমফৰ্টেবল হয় আৰু সেইটো আপোনাৰ এনেকুৱা হয় যে আমি সাধাৰণতে 3 মাহ এটা টাইম লৈ কেলকুলেট কৰোঁ যে মাছৰুমটো আপুনি 3 মাহত প্ৰডাকশ্যন হয়। 3 মাহত আমাৰ কোৱা হয় যে সাধাৰণতে মিনিমাম আপুনি 1.5 কেজি এটাতো পাবই। 1.5 কেজি পাব। আৰু ভাল থাকিলে আপোনাৰ ভালকৈ কৰিলে এভাৰেজ মই 1.5 কেজি কৈছোঁ। মানে আমি যদি আজি 100টা চিলিণ্ডাৰ লগাইছোঁ, তাৰ 2টা বেয়াও হ'ব পাৰে, 2টাৰ প্ৰডাকশ্যন কম দিব পাৰে। গতিকে সেইটো হিচাপত মানে 1.5 কেজি এটা চিলিণ্ডাৰৰ পৰা আপুনি পাব। আৰু ভালকৈ যদি আপোনাৰ কৰা যায়, ট্ৰিটমেণ্ট ভালকৈ লয় চিলিণ্ডাৰবিলাকৰ, তেতিয়াহ'লে আপুনি 2 কেজি, 2.5 কেজি, 3 কেজি তালৈকো পাব পাৰে। আৰু ডিপেণ্ড কৰে ধৰক আপোনাৰ উইণ্টাৰ ছিজনত কিমান পাব, ছামাৰত কিমান পাব। এতিয়া ইয়াত আৰু এটা ভুল কনচেপ্ট আছে, মানুহে ভাবে যে উইণ্টাৰত কৰোঁ, ছামাৰত বন্ধ কৰি দিওঁ। মানে ছামাৰতকৈ উইণ্টাৰত মানে প্ৰডাকশ্যন বেছি হয়। তাত ধৰক আচলতে প্ৰডাকশ্যন বেছি হোৱাতকৈও এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে উইণ্টাৰত আপোনাৰ অলপ কাম কম, আপুনি ট্ৰিটমেণ্ট বেছিকৈ ল'ব নালাগে। আজি ছামাৰত যদি আমি 4-5 বাৰ যদি পানী মাৰিবলগীয়া হয়, উইণ্টাৰত আমি পানী হয়তো গোটেইবাৰ নেমাৰিলেও চলে। গতিকে মানুহে ভাবে যে আৰু কাম নকৰাকৈ যদি প্ৰডাকশ্যন পাই আছোঁ, আমাৰতো আৰু কয় অসমীয়া মানুহ এনেও এলেহুৱা। গতিকে আমাৰ নৰ্থ ইষ্টত সেইটোৱে দৰকাৰ যে আমাৰ ধৰক, কিন্তু মানুহক আপুনি ছাপ্লাইটোতো বছৰ 12 মাহে দিব লাগে। গতিকে আপুনি মানুহকতো ক'ব নোৱাৰে যে আপোনালোকে মাছৰুম উইণ্টাৰত খাওক, ছামাৰত আপোনালোকে বেলেগ খাওক। গতিকে আপোনালোকৰ এতিয়া কথাটো এইটো হৈছে যে প্ৰডাকশ্যনখিনি আপুনি ডেফিনেটলি ছামাৰতো হয়, আমি গোটেই 12 মাহে কৰোঁ। আৰু মইতো প্ৰথম শিকিছোঁৱে আপোনাৰ জুলাই আগষ্ট প্ৰথম ফুলত যেতিয়া আমি আৰম্ভ কৰিছিলোঁ। বৰ গৰম। হয়। গতিকে গৰম টাইম এইটো। আৰু মই ভাবোঁ বেয়াৰ টাইমতে যদি আপুনি ভালকৈ উলিয়াব পাৰে, তাতকৈ বেষ্ট আপোনাৰ উইণ্টাৰতটো এনেই ভাল হ'ব। গতিকে আপোনাৰ বেয়াতকৈ বেয়াৰ টাইমতো মই ভাবোঁ 1.5 কেজি যোনটো কৈছোঁ, এইটো আপুনি মিনিমাম উলিয়াব পাৰিব। কাৰণ 1.5 মাহ, 3 মাহ, 4 মাহৰ ভিতৰত ওচৰলৈ আপোনাৰ প্ৰায় 3টা ফ্লাছ আপুনি পাব। ফাৰ্ষ্ট ফ্লাছতে আপোনাৰ মিনিমাম 800 গ্ৰাম, 1 কেজি, মানে 2 কেজি, 1.5 কেজিলৈকে আপুনি ফাৰ্ষ্ট ফ্লাছতে পাই যায়। কাৰণ ফুটা যোনবিলাক কৰোঁ সেইবিলাকে আমাৰ যিবিলাক ফ্লাক্স দিয়ে, ছেকেণ্ড ফ্লাছত আপুনি তাতকৈ অলপ কম পাব, থাৰ্ড ফ্লাছত আমি আৰু অলপ কম পাব। গতিকে গোটেইখিনি যদি আপুনি কেলকুলেট কৰি চাই, 1.5 কেজি মই মিনিমাম কৈছোঁ, তাৰ ওপৰতে আপোনাৰ সাধাৰণতে পায় এটা চিলিণ্ডাৰৰ পৰা। আৰু বেছিও ৰাখিব পাৰে। এতিয়া বহুতে ধৰক কি হয়, গাঁৱত এনেকুৱা কৰে যে তেওঁলোকে 6 মাহ 7 মাহলৈকে ৰাখে, প্ৰডাকশ্যন দি আছে, তেওঁলোকে খাই আছে। কাৰণ তেওঁ খাই অলপ চলপ বেচিলে, তেনেকুৱা এটা বিজনেছ ৱাইজ চিন্তা নকৰে। কিন্তু আপুনি যদি প্ৰফেচনেলি বস্তুটো ভাবে, তেনেহ'লে 3টা ফ্লাছত আপোনাৰ মেক্সিমাম মাছৰুম ওলাই যায়। তাৰপিছত আমি এইখিনি ৰিপ্লেচ কৰি দিওঁ, নতুনখিনি দিওঁ, কাৰণ আপোনাৰ প্ৰডাকশ্যনো লাগে। এতিয়া আপোনাৰ সঁহাৰি কেনেকুৱা পাইছে ৰাইজে? নিব কেনেকুৱাকৈ দিব পাৰিছেনে গোটেইখিনি? আৰু নাই, আমাৰ কমি আছে। মানে প্ৰডাকশ্যন গুৱাহাটীতে আপোনাৰ ক'ব গ'লে প্ৰডাকশ্যন বহুত কম। মানুহ ঘূৰি যায় আৰু মানুহ ঘূৰি যায়। কাৰণ ধৰক এতিয়া কি হৈছে, আগতকে মানুহে বহুত খোৱা হৈছে। এতিয়া আমি নিজেই ধৰক এক্সপ'বিলাক যিবিলাক দিওঁ, তাত দোকান চোকান দিয়া হয়, ষ্টল দিওঁ, তাত মানুহ আহে খাবলৈ লয়। এতিয়া যদি আমি ধৰক খানাপাৰাত ষ্টল দিছোঁ, তাত বেলেগ মানুহ পাইছোঁ।
চানমাৰীৰ ফালে তাত বেলেগ মানুহ পাইছোঁ, আমি মণিৰাম দেৱানত যদি দিয়া হৈছে তাত বেলেগ মানুহ পাইছোঁ। এতিয়া কথাটো এনেকুৱা হৈছে গুৱাহাটীতে মানে এটা আমাৰ মানে এজন মানে ভাল হেৰি আমাক জনাইছিলে আৰু তেওঁ ৰিচাৰ্চ নিজৰ ফালৰ পৰাই কৈছিলে যে প্ৰায় 8 কোটি টকাৰ ওপৰত পাৰ মান্থ বিজনেছ আছে মাছৰুমৰ অসমত, চৰি গুৱাহাটীত হয়। গতিকে মানুহে ইয়াত কথাটো হৈছে খাব পোৱা নাই। আজি যোনজন মানুহে মাছৰুম বিচাৰে তেওঁ কোনখন দোকানত পায় প্ৰপাৰলি নাজানে, বা সেই দোকানখনত গৈ পায় মাছৰুম চেছ আৰু বাকী বহুত কেইখন দোকানত বেচিব নাজানে, তেওঁলোকে গম নাপায় মানুহে যে ইয়াত পায়। আৰু দোকানীকেইজনেও ধৰক মানুহখিনিক প্ৰমোট কৰা নাই তেনেকে, ফাৰ্মাৰ্ছখিনিও কাষ্টমাৰ পোৱা নাই আৰু কাষ্টমাৰখিনিও ধৰক ফাৰ্মাৰ্ছখিনি ভালকে বিচাৰি পোৱা নাই। এতিয়া বিয়া সবাহত মাছৰুমটো তাত বহুত ডিমাণ্ড আহিছে। হয়, এতিয়া আমি সেইটো কাৰণে ধৰক তেনেকুৱাবিলাকৰ আমি অৰ্ডাৰবিলাক আহে, আমি সেইবিলাক চাপ্লাই আমি দিওঁ। এতিয়া আমি এইটো চেষ্টা কৰি আছোঁ যে মানুহখিনিৰ ৰিকুৱাৰমেণ্ট ৱাইজ আমি বেলেগ জেগাৰ পৰাও আমাৰ মাছৰুম অনা যায়, ধৰক মৰিগাঁও কওক বা এইফালে বকু কওক বা নলবাৰী গোৱালপাৰা, বেলেগ বেলেগ জেগাত মাছৰুমৰ খেতি কৰি আছে। এতিয়া বহল পৰিসৰ হ'লে আপোনাৰ এতিয়া আপুনি গুৱাহাটীতে দিব পৰা নাই আৰু অসমৰ বাহিৰততো আৰু আছে, সেইবিলাকতো আছে, আমি এতিয়াতো দিবই পৰা নাই। এতিয়া সেইবিলাকে ধৰক কিছুদিন আগত প্ৰায় আমাৰ লগৰ এজনৰ তেওঁলোকৰ ৰিকুৱাৰমেণ্ট আছিলে 80 কেজি মাছৰুম লাগিছিলে, কিন্তু আমি ইয়াতে কালেক্ট কৰিব নোৱাৰোঁ, ড্ৰাইটো আৰু ফ্ৰেছটো নহয়। ড্ৰাই মাছৰুম আজি 80 কেজি লগা মানে আপুনি ফ্ৰেছ প্ৰায় 800 কেজি লাগিব। আজি 10 কেজি ফ্ৰেছ মাছৰুম ড্ৰাই কৰিলে 1 কেজি মানে ড্ৰাই ওলাই। ফ্ৰেছ যদি 800 কেজি পাওঁ তেনেহ'লে 80 কেজিৰ কাৰণে মোক 800 কেজি ফ্ৰেছ লাগিব। গতিকে ইমানখিনি মানুহে ইয়াত নাৰাখেই ড্ৰাই, আৰু ড্ৰাই ৰেটটো অলপ কম। গতিকে আমাৰ ইয়াত মানুহৰ মাছৰুমটোক লৈ মই ভাবোঁ ফাইনেন্সিয়েল যিটো এটা নলেজ, এটা কেলকুলেশ্যনটো তেওঁলোকৰ অলপ ভুল হৈ আছে, বা মানুহে ধৰক প্ৰপাৰলি নকৰে সেইখিনি। তেওঁলোকে মাৰ্কেট ৰেট চাই তেওঁলোকে চিন্তা কৰি আছে, কিন্তু মই ভাবোঁ এইটো মাৰ্কেট ৰেট চাই চিন্তা কৰিব নালাগে, তেওঁলোকে হ'লচেল ৰেট চাই চিন্তা কৰিব লাগে। এতিয়া আপোনাৰ যিটো মানে ড্ৰাইটো নহয় ফ্ৰেছটো আপোনাৰ কিমানকৈ চলি আছে বৰ্তমান? মাৰ্কেটততো এইটো ৰেট আপোনাৰ 200 টকা। 200 টকা হয়, কিলো। হয়। আৰু গুৱাহাটীত আপুনি হ'লচেল ক'ব গ'লে আপোনাৰ ধৰক 80 টকাৰ পৰা 120 টকা এটা ৰেঞ্জৰ ভিতৰত হ'লচেল থাকে। আৰু ড্ৰাইটো আপোনাৰ এইটো মানে এইটো ডিফাৰেণ্ট মানে হেৰি কৰি থাকে, আপ ডাউন কৰি থাকে। এনেই আপুনি হ'লচেল মাৰ্কেট যিটো লাৰ্জ স্কেলত যদি এক্সপৰ্টৰ কাৰণে চিন্তা কৰে তেতিয়া আপুনি পাব যে এইটো আপোনাৰ প্ৰায় ধৰক 500-600 টকাৰ ওচৰত এটা ৰেঞ্জত আপোনাৰ এইটো হ'লচেল ৰেট। আৰু এতিয়া নৰ্মেল মাৰ্কেটত ধৰক 800 টকা 1000 টকা কোনোবাই, কাৰণ ইয়াত মানে ধৰক এতিয়া B2B টাইপ হোৱা নাই এই প্ৰচেছ, এইটো B2C টাইপে হৈ আছে। গতিকে মানে ডিষ্ট্ৰিবিউটৰ ৱাইজ ছাপ্লাইটো কম হৈছে। আজি কাষ্টমাৰজনক দিব গ'লে তেওঁলোকৰ নৰ্মেল ৰেট হৈছে ধৰক 50 গ্ৰাম তেওঁলোকে 50 টকা 70 টকা 80 টকা এনেকুৱা এটা ৰেঞ্জত ল'লে। গতিকে এইটো আপুনি 1000 টকাৰ পৰা 2000 টকালৈকো এটা নৰ্মেল চেল আছে। ইভেন 2500 টকা কিলোও মানুহে বেচিছে, কিন্তু সেই বস্তুখিনি দিব পৰাকৈ ছাপ্লাইটো হোৱা নাই। প্ৰডাকশ্যনখিনিৰ লগতে ছাপ্লাইটো লাগিব। আমি এইকাৰণে ড্ৰাইত বহুত কাম কৰি আছোঁ। আৰু ড্ৰাই মাছৰুমৰ পৰা আপোনাৰ বিস্কুটৰ পৰা আদি কৰি কি আৰু বনাব পৰা যায়? বহুত ধৰণৰ বস্তু। আজি আপোনাৰ আমি নিজেই ধৰক আচাৰ বনাই আছোঁ, বিস্কুট বনাই আছোঁ, তাৰ লগতে আপোনাৰ মানে পাউডাৰ এটা আমি ৰেডি কৰিছোঁ। হয়, যিটো মাছৰুম পাউডাৰ, মানে এইটো পাউডাৰ আপুনি যিকোনো বস্তুতে আপুনি ইউজ কৰি খাব পাৰে, কমপ্লিট বেনিফিটখিনি পাব। আজি আপুনি চব্জি বনাইছে, দালি বনাইছে, খিচিৰি বনাইছে, বা আপুনি বোলে মেগীয়ে বনাইছে, তাতো আপুনি অলপ মিক্স কৰি দিয়ক। গতিকে যিকোনো আপুনি বস্তুতে মিক্স কৰি খাব পাৰিব। এতিয়া কোনোবা ল'ৰা ছোৱালীয়ে বা কোনোবা মানুহে বোলে নাখায়, ভয় কৰিছে, তাত আপুনি 1 চামুচ দি দিয়ক, তেওঁলোকে গমো নাপাব মাছৰুম খাইছে বুলি। গতিকে একো মানে প্ৰব্লেম নাই। তেনেকুৱা আপোনাৰ ধৰক আৰু বহুত ধৰণৰ বস্তু আছে যিখিনি আমি নেক্সট এই বছৰৰ ভিতৰতে অনাৰ চিন্তা কৰি আছোঁ। তেনেকৈ চুপ আছে ধৰক, মাছৰুমৰ মিল্ক শ্বেকো আছে, বনোৱা হৈছে আজিকালি। হয়, আৰু এনেকৈ পাপৰ কওক, চিপছ কওক, বহুত ধৰণৰ বস্তু মাছৰুমৰ পৰা বনাব পাৰি। হয়, এতিয়া আপোনাৰ যিখিনি বৰ্তমান মানে উঠি অহা ল'ৰা ছোৱালীয়ে যদি আপোনাৰ ট্ৰেইনিং ল'ব বিচাৰে, কেনেকুৱাকৈ যোগাযোগ কৰিব? ট্ৰেইনিংটো এনেই আমাৰ নিজৰ ফালৰ পৰাতো আমি ট্ৰেইনিং দি আছোঁ। তেনেকৈ গভমেণ্টৰ ফালৰ পৰাও তেওঁলোকে ট্ৰেইনিং দি আছে, হৰ্টিকালচাৰৰ ফালৰ পৰা হয়, KVKৰ ফালৰ পৰা হয়। খালি তেওঁলোকৰ টাইমটো অলপ টাইম লৈ পেলাই হয়, আৰু এনি টাইমটো তেওঁলোকে দি নাথাকে। তেওঁলোকে কিছুমান এইটো তেওঁলোকে ধৰক অনলাইন বা অফলাইন তেওঁলোকে মানে এনাউন্স কৰে কেতিয়া ট্ৰেইনিং প্ৰগ্ৰামবিলাক হ'ব, আৰু সেইটো সময়ত ধৰক ল'ব পাৰে। আৰু তাৰ বাহিৰে বহুত কিছুমান প্ৰাইভেট অৰ্গেনাইজেশ্যনো কাম কৰি আছে। তো আৰু এনেই যদি আমাৰ লগতো কণ্টেক্ট কৰিব পাৰে যদি তেওঁলোকে ল'ব বিচাৰে। আমি এনেই আৰু সাধাৰণতে আমি এইটো প্ৰিফাৰ কৰোঁ যে গ্ৰুপ ৱাইজ ল'ব পাৰিলে ভাল। যদি আজি আমাৰ চেল্ফ হেল্প গ্ৰুপ যিবিলাক আছে, বা গাঁৱে গাঁৱে আমাৰ ধৰক আত্মসহায়ক গোট আছে, FPC আছে, তেওঁলোকে যদি অলপ লাৰ্জ স্কেলত চিন্তা কৰে কামটো কৰিবলৈ, তেনেহ'লে এইটো বেছি ভাল হ'ব। কাৰণ আজি এজন মানুহে এখন গাঁৱত ষ্টাৰ্ট কৰিব গৈ তেওঁ হয়তো বেছি দিন অকলে দিগদাৰ পাব টানিবলৈ। কিন্তু আজি যদি এটা গ্ৰুপ হিচাপে কৰে,
10-15 জন 20 জন মানুহ মিলি পেলাই হয়। তো তেওঁলোকৰ প্ৰেছাৰটো কম পৰিব হয়। মাৰ্কেটটো লাহে লাহে বিল্ড হ'ব লোকেল মাৰ্কেটটো তেওঁলোকে নিজে বনাব পাৰিব নিজে বনাব পাৰে মানে কথাটো হৈছে এতিয়া মাছৰুমটো ধৰক এটা উঠি অহা বিজনেছ আজিৰ পৰা আৰু নেক্সট 5 বছৰ বা 10 বছৰৰ ভিতৰত যদি আমি চবে ভালকে ভাবো সেইটো এটা বেলেগ লেভেলত লৈ যাব পাৰো মাৰ্কেটটো হয় এইটো সিম্পল এটা এক্সাম্পল হয় যে আজি চাইনাত আপোনাৰ এজন মানুহে প্ৰতি বছৰে এভাৰেজ 20 কেজি মাছৰুম খায় পাৰ এজন মানুহে বছৰত ইণ্ডিয়াত আপোনাৰ সেইটো মই এমাউণ্টটো পাহৰিছোঁ হাৰ্ডলি আপোনাৰ 100 গ্ৰামৰ ওচৰে পাজৰে গতিকে কিমান এটা হিউজ ডিফাৰেঞ্চ আজি চাইনাৰ মানুহ যিমান আমাৰ ইণ্ডিয়াৰ হয়তো ক্ৰছে কৰিছে হয় কিন্তু ক'বলৈ গ'লে আপোনাৰ আমাৰ মানুহখিনি মোৰ দেন মানে 5% মানুহ হয়তো আমাৰ ইণ্ডিয়াত মাছৰুমৰ লগত জড়িত নহয় তাত আপুনি তেওঁলোকৰ নুডলছ খাব কিবা খাব সব আপোনাৰ বস্তুত মাছৰুম থাকে এইবিলাক আমিও ইয়াত কৰিব পাৰোঁ গতিকে যদি আমি চাব যাওঁ মাছৰুম প্ৰডাক্টটো এটা এনেকুৱা প্ৰডাক্ট যিটোৱে আমাৰ ইণ্ডিয়ান ইকনমিত এটা বহুত ডাঙৰ চেঞ্জ আনিব পাৰে খালি ইয়াৰ কাৰণে গভৰ্ণমেণ্টৰ এটা ষ্টেপ লাগিব মানুহবিলাকৰ নিজৰ এটা এৱেৰনেছখিনি আহিব লাগিব নিজে খাব লাগিব বেলেগকো খুৱাব লাগিব আৰু নিজে যেতিয়া মাছৰুম প্ৰডাকশ্যন কৰিব ভয় কৰিব নালাগে যে মই মাৰ্কেটটো নাপাম বা তাতে প্ৰডাকশ্যনটো কৰি আপোনাৰ এফালে গুৱাহাটীৰ ফালে পঠাই দিলেও বহুত খোৱা মানুহ বহুত আছে নিশ্চয় নিশ্চয় সব জেগাত আছে আচলতে মাছৰুমৰ এতিয়া আমি যেনেকে নোখোৱা জেগাতো মানুহ থাকে যোনে মাছৰুম লৈ যায় আৰু মাছৰুম ভাল পোৱা মানুহে তেওঁলোকেতো বিচাৰি খায় আৰু আজিকালি এনেকুৱা হৈছে ধৰক বহুত মানুহ হৈ গৈছে যে ভেজিটেৰিয়ান হৈ গৈছে তেওঁলোকে নন ভেজ বহুতে বাদ দি দিছে গতিকে তেওঁলোকৰ কাৰণে অপশ্যন এটাই আছিলে যে সেইটো হৈছে পনীৰ এতিয়া গোটেই বছৰটো লাইফটো কিমান পনীৰ খাব পনীৰ খাই তেওঁলোকতো এটা বেলেগ বস্তু লাগে গতিকে মাছৰুমটো এটা বহুত ডাঙৰ মানে তেওঁলোকৰ কাৰণে ৰিপ্লেচমেণ্ট হয় আৰু মাছৰুমটো এটা এনেকুৱা প্ৰডাক্ট এতিয়া তেওঁলোকে যদি খালি ভেজিটেৰিয়ানসকলে মাছ মাংস বা তাৰ বেনিফিটখিনিতো নাপায় মাছ মাংস মানুহৰ লাইফৰ স্বাস্থ্যৰ কাৰণে লাগে গতিকে মাছৰুমটো এটা তাৰ ভাল ৰিপ্লেচমেণ্ট মাছ মাংস খাই যিখিনি তেওঁলোকে ধৰক বেনিফিট পাব প্ৰটিন লাগে কিবা কিবি এই বস্তুবিলাক মাছৰুমত পাব গতিকে মাছৰুমটো এটা এনেকুৱা প্ৰডাক্ট যিটো খালে অকল খোৱাটোৱে নহয় মানে বিজনেছ ৱাইজ আৰু ধৰক ছ'চাইটিৰ ৰিকুৱাৰমেণ্ট হিচাপত এটা বহুত ডাঙৰ প্ৰডাক্ট ৰিপ্লেচমেণ্ট হয় ফুড প্ৰডাক্ট যেনেকৈ ইয়াত আপোনাৰ পানীৰ পৰিমাণ কম লাগে আজি কোৱা হয় 1 কেজি ধান প্ৰডিউচ কৰিবৰ কাৰণে আপোনাৰ 3000 লিটাৰ পানী লাগে আজি মাছৰুমত কোৱা হয় 25 লিটাৰ পানী লাগে 1 কেজিৰ কাৰণে আজি আমি এইটো ভাৰ্টিকেল কাল্টিভেশ্যন বুলি কয় আমি এনেকৈ নকৰোঁ আমি এনেকৈ কৰোঁ নহয় ভাৰ্টিকেলি কৰোঁ জেগা কম লাগে হৰিজণ্টেল নহয় হয় আজি পৃথিৱীত কি হৈছে মানুহ লাহে লাহে ইমান বাঢ়িছে খেতি পথাৰ কমি আহিছে থাকিবলৈ মানুহৰ জেগা নাইকিয়া হৈছে গতিকে সেনেকুৱা জেগাত লাহে লাহে কি হ'ব 10 বছৰ 15 বছৰ 20 বছৰৰ পিছত দেখিব আমাৰ জেগা কম গতিকে সেইবিলাক জেগাত আপুনি কি খেতি কৰিব মাছৰুমৰ নিচিনা খেতি হ'ব তাত আপুনি ভাত খাবলৈ নহ'লেও আপুনি চুপ খাই পেলাই মাছৰুমৰ অন্তত জীয়াই থাকিব পাৰিব ইমানখিনি বেনিফিট আছে গতিকে ভৱিষ্যতলৈ যিখিনি এটা চেঞ্জ আহি আছে এইটো হিচাপত মাছৰুমটো এটা বহুত ডাঙৰ প্ৰডাক্ট বহুত হিউজ এটা মানে ৰিভলিউশ্যন বুলি ক'ব পাৰে যিটো দৰকাৰ হৈ আছে মানে কৰিবলৈ এতিয়া আৰু খেৰবিলাক যি আছে আপোনাৰ যিটো চিলিণ্ডাৰ বনায় খেৰবিলাক আপোনাৰ গাঁও এৰিয়াতো খেৰ বহুত পোৱা যায় আপোনাৰ ইয়াতে খেৰবিলাক কেনেকৈ কৰি যোগাৰ কৰে সেইবিলাক আমাৰ গুৱাহাটীত একচুৱেলি অলপ দিগদাৰ আমি সেইকাৰণে এইবিলাক বাহিৰৰ পৰা অনা হয় গুৱাহাটীত আমি কৰিবলৈ এডভাইচ নকৰোঁ সাধাৰণতে টাউন এৰিয়াত কৰিব নালাগে কৰিব পাৰে আমি যেনেকৈ কৰিছোঁ লোকচান নহয় কিন্তু কথাটো হৈছে কষ্ট আছে হয় কাৰোবাৰ মন আছে তেওঁলোকে কৰিব পাৰে কৰিও আছে এতিয়া বহুত মানুহে আৰু কিন্তু গাঁও এৰিয়াত হ'লে ভাল কিয় ধৰক তেওঁলোকৰ ৰ মেটেৰিয়েলখিনি এভেইলেবল থাকিব মানে আমাৰ খেৰ কওক বা খৰি চৰি এইবিলাক বইল চইল কৰিবৰ কাৰণে ধৰক লাগে কেতিয়াবা কিছুমান তো এইবিলাক কাৰণত আপোনাৰ গাঁও এৰিয়াত ভাল আজি ইয়াত মেন পাৱাৰ কষ্টিংটো অলপ বেছি কাম কৰাৰ কাৰণে গাঁৱত অলপ কম পৰিব আজি তাত এনভাইৰনমেণ্টটো আমাৰ ইয়াতকৈ টেম্পাৰেচাৰ তাত অট'মেটিকেলি কম অন্ততঃ 4-5 ডিগ্ৰী এটা ডিফাৰেঞ্চ আপুনি কিছুমান জেগাত পাব গতিকে মই ভাবোঁ যে গাঁও এৰিয়াত আপোনাৰ প্ৰডাকশ্যনৰ কাৰণে ভাল তাত এটা ইনভেষ্টমেণ্ট যদি আপোনাৰ 20-30 টকা এটা কম পৰে পাৰ চিলিণ্ডাৰ তেনেহ'লে সেইটো আপোনাৰ এটা প্ৰফিট থাকিব টাউন এৰিয়াতকৈ কিন্তু কৰিব পাৰে মানুহে আমি এতিয়া ইয়াতে কি কৰোঁ যে বহুত মানুহ এনেকুৱা আছে যোনে মাছৰুমটো খাব বিচাৰে তেওঁলোকে 2-3টা চিলিণ্ডাৰো ধৰক আমাৰ পৰা লৈ গৈছে ঘৰতে ৰাখিছে ফ্ৰেছ মাছৰুম চকুৰ আগত ওলাইছে তেওঁলোকে খাইছে গতিকে এইটো ভয় কৰিবলগীয়াও নাই যে এইটো ক'ৰবাত জংঘলৰ মাছৰুম খাইছে গতিকে সেই তেনেকুৱা কিছুমানো চেঞ্জ আমি চেষ্টা কৰি আছোঁ আমাৰ এটা মাই মাছৰুম বুলি আমি এটা মানে এটা ৰিভলিউশ্যন এটা চেষ্টা কৰি আছোঁ কৰিবলৈ এটা মানে প্ৰজেক্ট এটা যিটো মানে ধৰক ঘৰে ঘৰে মানুহে মাছৰুম কৰক চবেই ঘৰত যদি 10-15টা 20টাকেও মাছৰুমৰ চিলিণ্ডাৰ লগায় তেনেহ'লে কিমান মাছৰুম প্ৰডাকশ্যন আমাৰ হ'ব গতিকে সেইটো কাৰণে এইটোৱে বিচাৰিছোঁ যে গাঁৱতে আমাৰ যদি এতিয়া প্ৰতি ঘৰ মানুহতেই কৰে আজি 10টাকে চিলিণ্ডাৰো লগায় 100 ঘৰ মানুহ যদি আছে তাতে আপোনাৰ 1000 চিলিণ্ডাৰ হৈছে প্ৰডাকশ্যনখিনি তেওঁলোকে লাহেকৈ মাৰ্কেটত দিয়ক প্ৰতিখন গাঁৱতে আমাৰ এতিয়া পঞ্চায়ত হওক বা চেল্ফ হেল্প গ্ৰুপ হওক নিজে খাব পাৰিলে বিজনেছতো লাগিব পাৰিলে তেনেকুৱা আৰু